Hello everyone, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আৰু আজি মই লৈ আহিছোঁ বিয়া পাৰ্ট 2 নিজৰ মানুহৰে বিয়া যিহেতু সাজি কাচি ইমান লাভ নাই কামতে লাগিব আৰু এয়া মোৰ মায়ে আপোনালোকক হাই কৈ আছে দেই তো ৰেডি হৈ গ'লো আৰু এতিয়া বলক চাওঁ বাকী মানুহবোৰ ৰেডি হ'ল নে নাই তো এয়া দৰাৰ বৰমাক ৰেডি হৈ ধুনীয়াকৈ বহি আছে আৰু এয়া হ'ল দৰাৰ মাক চাহ বনাই আছে আৰু ইফালে দৰাৰ দেউতাকো ৰেডি কিন্তু আমাৰ দৰা ক'ত বলক দেখাওঁ এয়া চাওক দৰা মোবাইল টিপাত ব্যস্ত এতিয়া কাৰ লগত কথা পাতিছে গমটো পাইছেই তাৰপিছত বলক আমি বাহিৰৰ জেগাবিলাক দেখাওঁ বাহিৰত কি হৈ আছে বেণ্ড পাৰ্টি এফালে আছে এফালে ডেন্স বেঞ্চবোৰ ঠিক হৈ আছে আৰু এয়া ইফালে পুৰোহিতে শ্ৰাদ্ধৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এয়া বিয়াৰ মেইন এন্ট্ৰেন্স ইয়াতে বোলে কিবা এটা শুভ বিবাহ লগাব লাগে লগোৱা হোৱা নাই লগাব বুলি কৈছে আৰু এয়া মায়ে মোক কৈ আছিলে যে খুৰাহঁতৰ ঘৰতে গোটেই ৰন্ধা বঢ়া হৈছে মানে বেলেগ এজন খুৰাৰ ঘৰত তো তাতেও গৈ দেখাই দিয়ে অলপমান মই ক'লোঁ তুমিয়ে দেখাই দিয়া এতিয়া মায়ে সেইকাৰণে আগে গৈ আছে মোক কিবা কিবি কৈ গৈ আছে এইবোৰ খৰিৰে বোলে গোটেই ৰন্ধা বঢ়াখিনি হৈছে যোৱাকালি আমি যেতিয়া ভাত খাইছিলোঁ ৰাতি সেয়ো এইখন ঘৰতেই হৈছিলে আৰু এই টিংকেইখন দেখিছেনে টিঙৰ ছাইডতে ডাঙৰকৈ চৌকা বনাইছে এই ডাঙৰ কেৰাহী দেখা পাবই ৰ'ব এইবোৰ চাওক দেখিছে এইবোৰ ডাঙৰ কেৰাহী ইয়াতেই ভাত দাইল চব্জি চব বনোৱা হৈছে ৰেডি কেনে লাগিছে বিয়া লাগিছে হৈছে এইটো চাইকেল মাথাত দিব দি কিনে তেল দিব মাৰি বেছি ডাঙৰ ন ভাল হ'ব দে মায়ে পাৰফেক্ট হিল বিচৰাত ব্যস্ত খুৰাই কি কৈছে শুনাই পোৱা নাই আৰু এতিয়া বিয়াত সহায় কৰিবলৈ অহা মানুহবোৰক এনেকৈ চাহ দিয়া হৈছে তাৰে পিছতে আয়তী সকলো আহিল এতিয়া সকলোৱে মিলি পানী তুলিব যাম তো আমি পানী তোলা ঠাইখিনি আহি পালোহি আৰু ইয়াত একেলগে এটা নামঘৰ এটা শিৱ মন্দিৰ আৰু এটা লক্ষী মন্দিৰো আছে এয়া এইটো শিৱ মন্দিৰ আৰু এইটো হ'ল লক্ষী মন্দিৰ কুঁৱা পুখুৰী নদীৰ পৰাতো পানী তোলা দেখা পাইছিলোঁ কিন্তু আজি এয়া চাওক দমকলেৰেও দেখিলোঁ তো থামনেল যে কৈছিলোঁ বিজনেছৰ কথা বিজনেছ এইটোৱে সেই দেখিছেনে ষ্টেণ্ডাৰ্ড লৈ লৈ কেমেৰামেন হৈ ঘূৰি আছোঁ সকলোৱে এনেকৈ নাচি বাগি হাঁহি ফূৰ্তি কৰি পানী তোলাৰ পৰা ঘৰ আহি পালোহি আৰু এয়া দৰাৰ মাকক চাওক কথা পাতি ভিতৰতে সোমাই গ'ল আদা লৈ আহা অলপ আদাও লাগে বোলে কি লাগে আদা আদা দি দে আদা নিদে নহয় আদা দিলে গা জলব আৰু এয়া দৰাৰ মাকৰ ফূৰ্তি চাওকচোন নতুন বোৱাৰী আহিবতো লাগ চাবোন নহয় দেই মাহ হালধিৰে গাটো ধুৱালে আৰু আয়তীসকলে দৰাক জোকাই যি বিয়া গীত দিলে নহয় আৰু এয়া মাৰ কাণ্ড যি হাতত ধৰা নাই গোটেই মোৰ গাৰ ওপৰত জাপি দিছে আৰু আকৌ এবাৰ মই আপোনালোকৰ আগত এখন হাতত চেলফি ষ্টেণ্ড বেলেগখন হাতত গামোচা চশমা দৰাৰ বেগৰ ভিতৰত দৰাৰ মোবাইল পাৱাৰ বেংক মুঠতে ভিডিঅ'গ্ৰাফাৰেই দৰাৰ ভণ্টি হিচাপে ময়ে যোগালী হৈ আছোঁ আৰু আপোনালোকে যদি নিজৰ বিয়াত মোক ভিডিঅ'গ্ৰাফাৰ হিচাপে বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে দেই বিজনেছটো ষ্টাৰ্ট কৰিব লাগিব আৰু এতিয়া দৰা ৰেডি হ'ব ষ্টাৰ্ট হৈছে আৰু কইনা আনিব যাব লাগিবতো তো
নেক্সট ভিডিঅ'ত লগ পাম আজিতে ভাবিছিলোঁ বিয়া আৰু ৰিচেপশ্যনৰ একেলগে দি দিম কিন্তু সময় নহ'ব আৰু ভাগৰো লাগিছে ইমান এডিট কৰি কৰি হ'ব দিয়ক নেক্সট ডে দি দিম চাই থাকিব বাই বাই দৰা আচ্ছা আপুনি এটা